মইনাহঁত, এইকেইদিন মনটো বৰ বেয়া। কিয় জানানে? আমাৰ অসমৰে এটা অঞ্চল, অৰ্থাৎ এখন উজনি অসমৰ শিৱসাগৰ জিলাত একেবাৰে শিৱসাগৰখন একেবাৰে ধুই পেলালে নদীয়ে, পানীয়ে, বান্ধৰ পানীয়ে। তোমালোকে শুনিছা, দেখিছা, মোবাইলে টিভিয়ে দেখিছা। এইবোৰ দৃশ্য দেখি মনটো বৰ দুখিত যে আমাৰ নিচিনাকৈ তেওঁলোকৰ এতিয়া জীৱন নিৰ্বাহ প্ৰণালী সলনি হৈ যাব, কাৰণ ঘৰৰ সকলো বস্তু পানীয়ে উটুৱাই লৈ গ'ল। গতিকে এই মানুহখিনিয়ে গোটেই জীৱনভৰ কষ্ট কৰি গোটোৱা সফলবিলাক, জীৱনৰ সাৰ্থকতাবোৰ সকলোবিলাক ধ্বংস কৰি পেলালে মুহূৰ্ততে। এই দৃশ্য দেখি আমি আচলতে সহ্য কৰিব পৰা নাই। সকলো মানুহে গৈছে, প্ৰায়বোৰ মানুহে যোনে যেনেকৈ পাৰে সহায় কৰিছে। আৰু এইখিনি সময়তে মানুহে মানুহৰ বাবে গীতটো আমি সদায় গাই থকা এই গীতটোৰ সাৰ্থকতা উপলব্ধি কৰিব পাৰিছোঁ। যোনে যেনেকৈ পাৰে গৈছে, যেনেকৈ পাৰিছোঁ আমিও সহায় সাৰথি কৰিছোঁ আৰু অকণমান। বাৰু যা হওক, সেইটো ক'বলগীয়া কথা নহয়। এইখিনি সময়ত সেইকাৰণে ভূপেন হাজৰিকা দেৱলৈ বৰকৈ মনত পৰিছে। তেখেতৰ গোৱা এই যে তেখেতৰ যিটো গীত আমি সদায় আওৰাই আছিলোঁ, মানুহে মানুহৰ বাবে, সেই গীতটো আজি বৰ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। তেখেতে এঠাইত কৈছিলে যে তৰু তৃণ দূৰে হৈ নাযাবা, মাতি দিম যতন দিম কাষতে গুজিবা। এতিয়া এয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ কথা। ইয়াতে নিহত হৈ আছে পৰিৱেশ বিজ্ঞানৰ কথা। আপাত দৃষ্টিত এনে লাগে যে কলা জগতৰ লোক হোৱাৰ বাবে ভূপেন হাজৰিকা বিজ্ঞানৰ পৰা বহু দূৰত। বহুতে ভাবিব পাৰে যে বিজ্ঞানৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল। প্ৰকৃততে তেওঁ আছিল সঁচা অৰ্থত বিজ্ঞান মনস্ক ব্যক্তি। সেয়েহে ডক্টৰ ভূপেন হাজৰিকা আছিল বিজ্ঞানৰ ওপৰত গভীৰ আস্থা। তেওঁ দ্বিতীয়জন অসমৰ আধুনিক মনৰ বিজ্ঞান মনস্ক শিল্পী। প্ৰথমজন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। যি সময়ত ভাৰতৰ মানুহে মাছ কমিউনিকেশ্যন কি নাজানিছিল, সেই সময়ত ডক্টৰ ভূপেন হাজৰিকাই এই বিষয়ত কলম্বিয়া বিশ্ববিদ্যালয়ত গৈ কি কৰিছিল, গৱেষণা কৰিবলৈ গৈছিল। ডক্টৰ ভূপেন হাজৰিকাৰ বিজ্ঞান মনস্কতাক এই বিদেশ যাত্ৰাই অধিক প্ৰসাৰিত কৰিছিল। বিজ্ঞানে অনা পৰিৱৰ্তনবিলাক তেওঁ কি কৰিছিল, মনে মনে লক্ষ্য কৰি আছিল। লক্ষ্য কৰিছিল ধ্বংসকাৰ্যকে ধৰি নানা প্ৰকাৰৰ অৱক্ষয় তথা ধ্বংস কাৰ্য। সেইবোৰে তেওঁক দুখ দিয়াৰ বাবেই তেওঁ কৈছিল, আমাৰ দেশৰ তৰু তৃণবিলাক কলৈ গ'ল। এইখিনি কথা শুনি ভাল লাগিছে। আৰু বহুত কথা আছে তেখেতৰ বিষয়ে ক'বলৈ পালে মই বৰ আনন্দ পাওঁ। সেয়েহে এটুকুৰ এটুকুৰকৈ কৈ যাম দেই।